কৰা নাইতো বে নাই কৰা বে খালি দত্তদা আৰু মই মিলি দুয়ে তাইক বুজালোগে তাই বুজি পাইছে আৰু তোক বিশ্বাস কৰিম বুলিও কৈছে শুনা এটা কথা মনত ৰাখিব লাগিব তই কিন্তু আচল ঘটনাটো কি সেইটো উলিয়াব লাগিব বুজিছ নাই কাৰণ তাই ছাৰক কথাটো ক'বলৈ মানা কৰিছে তোকো ক'বলৈ মানা কৰিছিলে তই মনটো বেয়া বেয়া কৰি থকা বুলি ক'লো সেইটো কাৰণ তোক ক'বলৈ ক'লে বুজিছো যদি সঁচা কথাটো প্ৰমাণ কৰিব নোৱাৰো তেন্তে অবিশ্বাসেই কৰিম এইবিলাক তই জানো চাহ খাবি বল ভগৱান আপুনি এটা কাম কৰক চোৱা চাওঁ বলচোন মই গৈ আপোনাক ফোন কৰিম আপুনি কম্পিউটাৰৰ ওচৰৰ পৰা নাটৰিব যি বিচাৰে ডাটা আপুনি দি দিব হৈ যাব ছাৰ কিন্তু বেকগ্ৰাউণ্ড এটাহে নুবুজিলোঁ কি আপুনি এতিয়া যায় ক'লো সেইবিলাক আপোনাৰ জনাৰ প্ৰয়োজন নাই যিটো কাম দিছোঁ সেইটো কৰক দিয়ক দেউতা ক'লৈ যায় মোৰ কাম এটা আছে আহোঁতে অলপ দেৰি ভগৱান আপুনি হ'ব ছাৰ ৰ'বচোন আজিওতো চাগে আপুনি দাৱাই নোখোৱাকৈ আহিছে পাহৰি জানিছিলোৱে এইটো লওক গাড়ীত যাওঁতে খাই যাব ঠিক আছে নোখোৱাকৈ নাথাকিব হ'ব হ'ব খাম ভগৱান ক'লৈ যাম বৰুৱা ছাৰ ৰৈছে দেখা নাই আকৌ কিবা ক'ব দুইটা যাব নালাগে ৰ দেউতাই কিবা কৈ আছিলে যে আপোনাক কিনো এই কম্পিউটাৰ সন্মুখত বহি থাকিবলৈ কৈছে কোনোবাই কিবা সুধিব কৈ যাব লাগিব কি বেকগ্ৰাউণ্ডটো এনেকে আচৰিত হোৱাকে ক'লা যে মানৱ চাই চাগে কোনোবা IT মানুহক লগাই কামখিনি কৰিব খুজিছে কিন্তু এইখিনি সময়ত কোম্পানীত ডাটা শ্বেয়াৰ কৰিব নালাগিছিল কি হ'ব ডাটাডাল নে কিডাল শ্বেয়াৰ কৰিলে মই দেখোন চান্দিনীৰ পৰা ৱাইফাই লৈ চিৰিয়েল চাই থাকোঁ ৱাইফাই লোৱা আৰু ডাটা লোৱা দুটা বেলেগ কথা আপুনি কোৱাটো যে সঁচা আমি কিয় মানি লওক বুলি আপোনাক মই জোৰ কৰিব নোৱাৰো কিন্তু মোৰ মনে কৈছে ছাৰে কোনোবা বেলেগ মানুহৰ সহায় ল'লে সাগৰিকা গোস্বামীক সহায় কৰাহে হ'ব কি কয় জোকৰ মুখত চূণ পৰিলে তেন্তে বঢ়িয়া ব'লকচোন তেওঁৰ পৰা খবৰ এটা লৈ আহোঁ এইয়া গজে কিয়নো তুমি নলগা জেঙত লাগি ফুৰাহে মানৱে যে বেয়া কেছত ফচিছিল নে তাক ফচোৱা হৈছিল সেইটো চান্দিনী মেডামো বুজি পাইছে তাৰ পাছতো তুমি চান্দিনী মেডামৰ ওচৰলৈ গৈ মানৱৰ কথা বেয়াকৈ লগোৱা পালা মোৰ কথাত মাত মাতিবলৈ আপুনি মাতিমেই সকলোৱে ক'ব এই হেৰি আৰু এটা কথা গজেন বাহিৰত অৰ্জুন ৰৈ আছে তোমাৰ লগত বোলে কিবা কথা আছে এই মহাভাৰতৰ অৰ্জুনৰ হাতত গান্ধী বাছিল আমাৰ এইজনৰ হাতত আকৌ নগাদা আছে কাটি পিচ পিচ কৰি দিব অফিচত সোমাই বাহিৰা মানি মোক অপমান কৰি যাব সহ্য কৰি নাথাকিব ফুড মালিকনীয়ে দেখোন তোমাক অপমান কৰি গৈছিল পাহৰি গ'লা বৰ বেছিদিন মালিকনী হৈ থাকিবলৈ নাপায় সাগৰিকা মেডাম ফুল মালিকনী হ'ব বাহ গজেন তোমাৰ পৰা এইটো কথাকে শুনিবলৈ ইমান দিন বাট চাই আছিলো আমি সন্দেহ কৰাটো ঠিকেই দত্তদা মানৱ নহয় আমাৰ গজেনহে তাইৰ চামচা ফুকন্দা অৰ্জুনক মাতো বাহিৰতে ৰৈ আছে পইচাৰ কাৰণে তুমি ইমান তললে যাব পাৰা গজেন জানো তোমাৰ বেকগ্ৰাউণ্ডটো যে বেয়া কিন্তু ইমান কদৰ্য বুলি ভবা নাছিলো আকৌ কেনেকৈ কি কৰিলা কোৱাচোন গজেন আপোনালোকে এনেকৈ মোক ফচাবলৈ খুজিছে কিয় মই চান্দিনী মেডামক খঙতে তেনেকৈ ক'লো সেইবুলি আপোনালোকে মোক এনেকৈ বেলেগ কেছত সামৰিছে কিয় আমি বেলেগ কেছত সামৰিছো তোমাক ওকে তেন্তে সাগৰিকা গোস্বামী বৰুৱা কোম্পানীৰ পুৰা মালিকনী হ'ব বুলি তুমি কেনেকৈ জানিলা সেইটো কমন চেঞ্চৰ কথা ইমান কম দিনৰ ভিতৰত 30%ৰ ওপৰত শ্বেয়াৰ নিজৰ হাতলৈ নিবলৈ পাৰিলে মালিকনী হ'বলৈ কিমান পৰ বেলেগ পাল্টি মাৰেৰে গজেনে এই অৰ্জুনক লগাই পেলাই বক্সিঙত 2 গুচা মাৰি মুখ চুক ফুলাই দিওঁ নেকি বাপেক চিনি পোৱা নাই ৰ'ব অফিচত এইবিলাক কাম নকৰিব ঠিক আছে ময়ো নকৰো অৰ্জুনেও নকৰে এই বাহিৰতো যাবাই ৰৈ আছে তোমাৰ দেউতা
এগেইনষ্টে প্ৰমাণ বিচাৰি আপুনি হেনো ইণ্টেলিজেন্সৰ কাষ চাপিছে বৰুৱা দা। তোমালোকৰ বাবে সেইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই। বাৰু তোমাক কোনে ক'লে? মোৰ নেটৱৰ্ক কিমান ষ্ট্ৰং সেইটো চাগে আপুনি এতিয়ালৈকে ভাবিব পৰা নাই। ভাবকচোন বাৰু, কোম্পানীত ভৰি নিদিয়াকৈ কেনেকৈ মই 30% মালিকনী হৈ গ'লো, আৰু এতিয়া যেতিয়া ভৰি দিছো 50% পাৰ্টনাৰহঁতৰ কিমান পৰ লাগিছে। অতি আত্মবিশ্বাস বেয়া। যেতিয়া একো নোহোৱা হয় তেতিয়াহে বহুত কষ্ট হয়। থেংকছ, মোৰ কথা চিন্তা কৰাৰ কাৰণে ভাল লাগিছে। মোৰ কথা বেছিকৈ চিন্তা নকৰিব। মই মোৰ ভালটো কেনেকৈ কৰিব লাগে ভালকৈ জানো। আপুনি মাথো আপোনাৰ শ্বেয়াৰ বচোৱাটো চিন্তা কৰক। বৰ বেছি সময় নাই। মোৰ সুবিধা হাঁহি নুঠাব ফুকন। আপুনি মোৰ সুবিধা হোৱাটো বিচাৰা বুলি ক'লে মোৰ হাঁহি উঠে। মানৱক এৰেষ্ট কৰাৰ পাছতো তাৰ কেছটো লুজ কৰি তাক বাহিৰলৈ ওলাই যোৱাত কোনে সহায় কৰিছিল? আপুনি মোক ভুল বুজিছে। চান্দিনী মেডামে তোক কণ্ট্ৰল ৰুমত বিচাৰিছে। কিয়? নাজানো, মোক ক'বলৈ দিছে, মই ক'লো। কণ্ট্ৰল ৰুমত আকৌ মোৰ কি কাম? কণ্ট্ৰল ৰুমত আকৌ মোৰ কি কাম? আচ্ছা, জোকছ এপাৰ্ট, আপুনি কি বুলি ক'লে? প্ৰমাণ এটা লাগে আপোনাক। দিছিলোৱে দেখোন আপোনাক। মানৱক লকআপত ভৰোৱা নাছিল জানো? জেললৈ পঠিয়াব পাৰিলে। তাতেই আপুনি জিকি গ'ল বুলি ভাবিছে নেকি? মানৱক যে এইটো কেছত ফচোৱা হৈছে এই কথা মই ভালদৰে জানো। আৰে ৱাহ, ইমান কথা জানে আপুনি। মই দেখোন গমেই নাপাওঁ। মানৱ ইনভলভ আছে আৰু লগত। তাক বিশ্বাস কৰি ভুল নকৰিব। ৰাইট। আপুনি একো কৰিব নালাগে ফুকন। মই কৰিম যি কৰিব লাগে। বেছি সময় নাপায় এওঁলোকে। হয় নেকি? আপুনিও বেছি সময় নাপায়। তথাপিও অল দ্য বেষ্ট। মোৰ কাম আছে, মই আহোঁ। কি কৰিব আপুনি? চৰি, আপোনাক মই ক'ব নোৱাৰো। আপোনাৰ সুবিধাৰ বাবে অন্ততঃ মোক এবাৰ কোৱাটো ভাল আছিল। সুবিধা? মোৰ সুবিধা? হাঁহি নুঠাব ফুকন। আপুনি মোৰ সুবিধা হোৱাটো বিচাৰা বুলি ক'লে মোৰ হাঁহি উঠে। মানৱক এৰেষ্ট কৰাৰ পাছতো তাৰ কেছটো লুজ কৰি তাক বাহিৰলৈ ওলাই যোৱাত কোনে সহায় কৰিছিল? আপুনি মোক ভুল বুজিছে। মানৱৰ এগেইনষ্টত তেনেকুৱা নিৰ্ভৰযোগ্য কোনো প্ৰমাণ নাছিল। আৰু CCTV ফুটেজত মানৱে গজনক কিবা কৈ থকা বা কোড ব্যৱহাৰ কৰাৰো কোনো ফুটেজ নাছিল। স্পষ্ট হোৱা নাই কাৰণে সি নিৰ্দোষী। নিৰ্দোষী বুলি মই কোৱা নাই মানৱক। তাৰ ওপৰত চকু থাকিব। কিন্তু মোৰ মতে আপুনি তাতকৈ সাগৰিকা গোস্বামীকহে গুৰুত্ব দিয়ক। তুমি যদি সৎ, তোমাৰ সততাক কোনো নোহোৱা কৰিব নোৱাৰে। নিজৰ কাম কৰি থাকা, আনৰ পৰা পোৱা ৰিজাল্টবোৰ পাহৰি যোৱা। তোমাৰ মনৰ ভিতৰত যিটো ৰিজাল্ট আহিছে সেইটো কথা ভাবি থাকা মানৱ। বুজিছো, কিন্তু ছাৰে মোক বিশ্বাসত ল'ব পৰা নাই। আৰে চান্দিনী মেডামেতো লৈছে। কিন্তু চৰ্তত। সেই চৰ্তবোৰ এদিন নিজে নিজে আঁতৰি যাব। কৈছো তো, সময়ক নিজৰ কাম কৰিবলৈ দিয়া মানৱ। চান্দিনী মেডামে তোক কণ্ট্ৰল ৰুমত বিচাৰিছে। কিয়? নাজানো, মোক ক'বলৈ দিছে, মই ক'লো। কণ্ট্ৰল ৰুমত আকৌ মোৰ কি কাম? কণ্ট্ৰল ৰুমত আকৌ মোৰ কি কাম? কিবা ভাবিছে চাগে। তুমি যোৱাচোন কণ্ট্ৰল ৰুমলৈ। মই আকৌ ছাৰক ডাটা দিবলৈ আছে। এৰেঞ্জ কৰাই নাই এতিয়ালৈকে মই। কি ভাবি আছা? যোৱা আকৌ। এইটোৱে চান্স চান্দিনী মেডামৰ মনত সোমোৱাৰ। সেইটোৱে চাগে ভুল ফুকন দা। মই কাৰো মনত সোমাব খোজা নাই। মনৰ পৰা ভুলবোৰ আঁতৰাবহে খুজিছো। কথা একেইটাই। আগতে যোৱাচোন তুমি। এইবোৰ বেকগ্ৰাউণ্ড পিছতো খুচৰি থাকিবা। 50% পাৰ্টনাৰ হোৱা নাই এতিয়াও তোমাৰ সাগৰিকা মেম। নহয় মানে ছাৰ, কথাটো পিছলে জামেলা হয় বুলিহে মই ক'লো। ভাল লাগে তোমালোকে এনেকে কোম্পানীৰ ঝামেলাবিলাক নিজে মূৰ পাতি ল'লে মনটো কিবা আনন্দত ভৰি যায়। মন্দিৰলৈ গৈছিলা? এই সন্ধিয়া সময়ত মন্দিৰলৈ গ'লা যে? নিজৰ ভুলবোৰ দিনৰ পোহৰত ভগৱানৰ ওচৰত ক'বলৈকে লাজ লাগে। প্ৰিয়া,
মোক ক্ষমা কৰি দিয়ক। মই কাৰো মনত সোমাব খোজা নাই। মনৰ পৰা ভুলবোৰ আঁতৰাবহে খুজিছো। কথা একেইটাই। আগতে যোৱাচোন তুমি, এইবোৰ বেকগ্ৰাউণ্ড পিছতো খুচৰি থাকিবা। এইটো ৰাখক, মই আহি আছো। কি কলৈ গ'ল? কণ্ট্ৰল ৰুমলৈ। কণ্ট্ৰল ৰুমলৈ? কণ্ট্ৰল ৰুমলৈ সি কেলৈ গ'ল? সিটো এতিয়া এমপ্লয়ী নহয়। মেডামে মাতিছে, মানৱ গৈছে। আপুনি যাবলৈ দিব নালাগিছিল, কাৰণ এতিয়া মালিকনী অকল চান্দিনী মেডামে নহয়, সাগৰিকা মেডামো। কণ্ট্ৰল ৰুমলৈ যোৱাৰ আগতে সাগৰিকা মেডামৰ পাৰ্মিশ্যন ল'ব লাগিব। নালাগে। 50% পাৰ্টনাৰ হোৱা নাই এতিয়াও তোমাৰ সাগৰিকা মেম। নহয় মানে ছাৰ, কথাটো পিছলে জামেলা হয় বুলিহে মই ক'লো। ভাল লাগে তোমালোকে এনেকে কোম্পানীৰ ঝামেলাবিলাক নিজে মূৰ পাতি ল'লে মনটো কিবা আনন্দত ভৰি যায়। আৰু ভাবি নিজকে কষ্ট নিদিবা, নিজৰ কামত ধৰাকে যোৱা। হয়। ফুকন, আপোনালৈ তেখেতে ফোন কৰিছিল? ছাৰ কৰিছিলে ছাৰ। যি যি বিচাৰিছিলে মই সকলো দি দিছোঁ। ঠিক আছে, মোৰ কেবিনলৈ আহক। অ'কে ছাৰ। হয় ছাৰ, হয় ঠিক আছে ছাৰ, মই গৈ আছো। মা মই আহোঁ। তই আহিছিলিহে, যাবই নে? হয়, এছ পি ছাৰে ফোন কৰিছিলে, ইমাৰ্জেঞ্চি যাবই লাগিব। আহোঁতে চাগে অকণমান দেৰি হ'ব। মন্দিৰলৈ গৈছিলা? এই সন্ধিয়া সময়ত মন্দিৰলৈ গ'লা যে? নিজৰ ভুলবোৰ দিনৰ পোহৰত ভগৱানৰ ওচৰত ক'বলৈকে লাজ লাগে। প্ৰিয়া, মোক ক্ষমা কৰি দিয়ক। দাসৰ কথা শুনি মই বহুত ডাঙৰ ভুল কৰি পেলালো। নিজকে ক্ষমা কৰিব পৰা নাই মই নিজক কি শাস্তি দিম কওক আপুনি? তুমি যে ভুলটো মানি ল'লা সেইটোৱে ডাঙৰ কথা। ঠিক আছে দিয়া, মোৰ দৌৰা-দৌৰি, ৰাতি আহি ভালকৈ কথা পাতিম। কোৱা, মই কোৱাৰ্টাৰতে আছো। মই এতিয়া এছ পি ছাৰৰ ঘৰলৈ যাম। কথাখিনি ফোনতে ক'ব নোৱাৰি নেকি? ঠিক আছে গৈ আছো। আকৌ সুবিধা এটা পাইছো নেকি বাৰু? নে আকৌ মাৰ কাম? টেনচনে হৈ যায় নহয়। কি কৰো, যাওঁ নে নেযাওঁ? সংসাৰ কৰিলে তিতা মিঠা পাবাই। তিতা পালেহে মিঠাৰ মজাটো বাঢ়ে। আজি মই তোমাৰ কাৰণে স্পেচিয়েল কিবা এটা বনাম। মোৰ মনটো আজিহে বৰ ভাল লাগিছে। সি বাচি গ'ল। এইবাৰ যদি লগ পাওঁ, তাৰ হাত ভৰি ভাঙিব নোৱাৰো যদি মোৰ নাম ৰূপালী ফুকন নহয়। মোক লৈ বৰ প্লেনিং
শুটিং চলি আছে আৰু মই ইয়ালৈ আহিব কিয় লাগে মূৰ্খ এটা মই মোৰ বয়ফ্ৰেণ্ডৰ লগত তুমি এটা ৰুমত সোমাই আছিলা অৱশ্যে মানৱ তোমাৰ এক্স হাজবেণ্ডৰ দৰেই চান্দিনী